হেল্ল' গাইজ, কেনে আছে? ব'লক আজি নতুন ভিডিঅ' এটালৈ যাওঁ। আজি আমাৰ ভূমিকাৰ তোলনি বিয়াৰ কিছু অংশ আপোনালোকৰ ওচৰত আগবঢ়াওঁ। এয়া আপোনাৰ 4 দিনৰ দিনাখন গা ধোৱা হৈছিলে তাইক, এই গা ধোৱাৰ অংশ। তাৰ আগতে আপোনাৰ 3 দিনৰ যোনদিনাখনে গম পোৱা যায় ছোৱালীজনীক আছুতীয়াকৈ ৰখা হৈছিলে, খেৰৰ এখন বিচনা পাৰি দিয়া হয়, তাৰ ওপৰত বিচনা চাদৰ পাৰি তাত 3 দিন বেলেগকৈ থাকিবলৈ দিয়া হয়। আৰু কুমাৰী 3জনী ছোৱালী এনেধৰণে সদায় সন্ধিয়া আৰু ৰাতিপুৱা আগ দিয়ে। তাৰপিছত 3 দিনৰ দিনাখন পেহীয়েক বা মাহীয়েকৰ ঘৰত জাপি থ'বলৈ যায়। জাপি থ'বলৈ যাওঁতে যিখিনি বস্তু লৈ যায় খৰাহীখনত লৈ যোৱা বস্তুখিনি আপোনালোকক দেখাইছোঁ। চুৰিখন আপোনাৰ বগা কাপোৰেৰে বান্ধি ল'ব, আৰু তামোল পাণ, পইচা এটা আৰু ফুল অকণমান বেলেগ এখন ৰুমাল এখনত বান্ধি ল'ব। বান্ধি লৈ গোটেইখিনি শৰাইখনৰ ভিতৰত নেদেখাকৈ লৈ ল'ব, আৰু শৰাইখন ধুনীয়াকৈ ঢাকি পেলাই কুমাৰী ছোৱালী 3জনী বা 5জনী এনেধৰণে ফূৰ্তি কৰি পেলাই যোৱা দেখিছে। পেহীয়েকৰ ঘৰলৈকে গৈ আছে। পেহীয়েকৰ ঘৰ গৈ পেলাই ঘৰ পাই যোৱাৰ পিছতে আপোনাৰ পেহীয়েকে আহি পেলাই ছোৱালীজনীক ভৰি ধুৱাব আৰু তাইক আগ দি পেলাই লৈ যাব। আইতাকহঁতে আনন্দ ফূৰ্তি কৰিছে, মাহীয়েকহঁতে আনন্দ ফূৰ্তি কৰিছে, ভনীয়েক কেইজনী, বায়েক কেইজনীয়ে আনন্দ ফূৰ্তি কৰিছে। এয়া আহিছে, পেহীয়েক আহিছে। পেহীয়েকে আহি কুমাৰী ছোৱালীজনীক ভৰিখন ধুৱাই দিব, ধুৱাই দি পেলাই তাইক আগ দি পেলাই লৈ যাব। দেখিছে, ভৰি ধুৱাইছে, এগছি চাকি জ্বলাই লৈছে, ধূপ দুডাল জ্বলাইছে, তামোল পাণ এযোৰ ৰাখিছে, আৰু পানী এটা কলহ, এটা ঘটিত পানী অকণমান ৰাখিছে। পানীখিনিৰে তাইক ভৰিখন ধুৱাই গামোচাৰে মুচি তাইক আগ দি পেলাই লৈ যাব। আৰু শৰাইখনত থোৱা বস্তুখিনি পেহীয়েকৰ ঘৰত থাকিব। নেক্সট দিনাখন আৰু পেহীয়েকৰ ঘৰৰ পৰা আৰু ছেম 3জনী ছোৱালী আহি পেলাই তেনেকৈ লৈ যাব। তাৰপিছত সেয়া লৈ যোৱাৰ পিছতহে ছোৱালীজনীক গা ধোৱা হয় 4 দিনৰ দিনাখন। দ্বিতীয় দিনাখন আৰু 3জনী ছোৱালী আহি পেলাই শৰাইখন লৈ যাব বুলি কৈছিলোঁ যে লৈ আহিলে। এতিয়া আৰু লৈ অহাৰ পিছত তাইক গাটো ধুৱাই আগ দিয়া হৈছে এনেধৰণে। এই হাক দিয়া দৃশ্য। প্ৰথমতে চাউল ছটিয়াই, তাৰপিছত পানী, তাৰপিছত ছাতিখোৰ এনেধৰণে তাইৰ ফালে আগুৱাই দিয়ে। তাৰপিছত কলৰ গুৰিত এনেদৰে 5 বাৰ ঘূৰিব লাগে। আঁচলত থৈ দিয়ে আপোনাৰ আখৈ, চাউলৰ গুৰি, কঁঠালৰ পাত, আৰু এই পাতখিনি প্ৰত্যেকবাৰ ঘূৰোঁতে অকণমান অকণমান পেলাই পেলাই যাব লাগে। লাষ্টত গোটেইখিনি কলগছডালৰ গুৰিত পেলাই দিয়ে। অকল চুৰিখন যোনখন আছিলে সেইখন তাইৰ লগতে থৈ দিব। পেহীয়েকে ধৰি লৈছে, পেহীয়েকে গা ধুৱাইছিলে যে সেইকাৰণে পেহীয়েকে তাইক ধৰিছে। অৱশ্যে ঠাই অনুযায়ী নিয়মবিলাক বেলেগ বেলেগ হয়। আমাৰ ইয়াত এনেকৈ কৰে নিয়মবিলাক, আমি সৰুৰ পৰা এনেকৈ কৰা দেখিছোঁ। গতিকে আজি ইয়াতেও এনেধৰণে কৰিছে। গাঁৱততো এই নিয়মবোৰ চলি আহিছে পৰম্পৰাগতভাৱে, কিন্তু গুৱাহাটী চহৰতো যে এনেধৰণে নিয়মবোৰ কৰিছে, আচলতে কৰিব লাগে নিয়মবোৰ, তেতিয়া আমি শিকিব পাৰোঁ। বৰ্তমানতো বহুত নিয়ম নাইকিয়াই হৈ গৈছে। এনেধৰণে নিয়মবোৰ কৰি থাকিলে ৰীতি নীতিবোৰৰ লগত আমি সংযোগ হৈ থাকিব পাৰোঁ।
তাৰপিছতে আয়তীসকলে নাম ধৰিব। তাৰ আগতে দেখিছেনে চাকি এখোৰ ভাঙিব লাগে বুলি কৈছিলে, গেৰুৱাৰে ছাতি এখোৰ ভাঙিব লাগে। এই এটাই ভাঙিলে। তাৰপিছত সূৰ্যক গাখীৰ কল দি পেলাই সেৱা কৰিব লাগে। সেই সূৰ্য দেৱতাক গাখীৰ কল দি পেলাই সেৱা জনাইছে। আৰু কলৰ গুৰিত তাইক কাপোৰ পিন্ধোৱা হয়, আনাকাটা চাদৰ, মুগাৰ মেখেলা, যোনে যেনেকৈ পাৰে। নামৰ পিছত তাইক আৰু বেলেগ ড্ৰেছ পিন্ধোৱা হয়। কলৰ গুৰিতে তাইক সজাইছে আৰু সেইদিনাখন কলৰ গুৰিতে সিন্দুৰৰ ফুট কপালতো দিয়ে আৰু শিৰতো দিয়ে। সোণ, কাণত, ভৰি, আঙুঠি, খাৰু এইবোৰ গোটেইখিনি পিন্ধোৱা হয় কলৰ গুৰিতে। দি দিয়া হয়। দি পেলাই প্ৰসাদ বিতৰণ হোৱাৰ পিছত আটাইকেইজনী আইতা, জেঠীমা, মাহীয়ে গোটেইবিলাকে আনন্দ ফূৰ্তি কৰে আৰু এই কলৰ দোনাত আমি আটায়ে ভাত খাওঁ। আৰু কইনাজনীও নতুন নতুন ড্ৰেছ পাই পেলাই, নতুন নতুন ড্ৰেছ সলাই পেলাই ফটো উঠিছে। তেতিয়াহ'লে আমাৰ ভূমিকাকো আশীৰ্বাদ কৰিব। তেনেহ'লে আজিলৈ বাই বাই।